Hello friends, Kumusudum. আজি আমি ডিজাইন কৰিম এটা ওয়াল ডেকোৰেশন কৰিম আজি আমি ওয়াল ডেকোৰেট কৰোতে আমি আজি ইউজ কৰিম কিছুমান পুৰণা চিডিজ যিবোৰ আজিকালি আমি ইউজ নকৰো আজি DIY টো বহুত কালাৰফুল হ'ব আৰু এটো ৰেন্টেড হাউস ফ্ৰেন্ডলি ওয়াল ডেকোৰ হ'ব আৰু আপোনালোকে টেম্পৰেৰী ইউজৰ বাবে লগাব পাৰে বা ৰেগুলাৰলি লগাই থৈ দিম বুলি ক'লে লগাই থৈ দিব পাৰে একো প্ৰবলেম নাই ধুনীয়া লাগিব সো ভিডিওটো ষ্টাৰ্ট কৰোঁ
আজিৰ ভিডিঅ'টোৰ ৱাল ডেকৰটোৰ আমি ইউজ কৰিম এখন ৱাল আমাৰ কিচেনৰ ফ্ৰণ্টত আছে আৰু ড্ৰয়িং ৰুমৰ পৰা আহি এইটো ৱাল পায় আৰু কৰিডৰৰ এটা চাইডৰ ৱাল হয় এইটো আমি আজি ডেকৰেট কৰিম সো ডেকৰেট কৰি ষ্টাৰ্ট কৰোঁ Okay friends, আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে যদি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই